এয়া মই কেৰাহীত অলপ ঘিউ দি ল'লোঁ। ঘিউ গৰম হোৱাৰ লগে লগে মই এয়া ব্ৰইলাৰখিনি দি দিছোঁ। ব্ৰইলাৰখিনি দিয়াৰ পাছত ভালদৰে অলপ লৰাব লাগিব। ইয়াত মই নিমখ দিব লাগিব। নিমখ দি মেলি এতিয়া লৰাই আছোঁ। মই ইয়াত কাটি থোৱা বিলাহী, কেপচিকাম, জলকীয়া, পিঁয়াজ এড কৰিম। তাৰ পাছত এইখিনি ভালদৰে লৰাব লাগিব। ভালদৰে লৰোৱাৰ পাছত মই পিচি থোৱা জালুক, শুকান জালুক ইয়াত এড কৰিম। ইয়াত একো পানী ব্যৱহাৰ কৰিব নালাগে। মই এতিয়া এয়া জালুক ইয়াত দি দিছোঁ। আপোনালোকে যিমান খায় সিমান দিব। মই কমকৈ দিছোঁ, মই বেছি জ্বলা নাখাওঁ। এয়া আমাৰ ৰেচিপি হৈ গ'ল।